নমস্কাৰ বন্ধুসকল, মোৰ নাম দীপ শৰ্মা আৰু মোৰ ইউটিউব চেনেল দীপ ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মানুহে কৰিম বুলি ভবা কামটো কেতিয়াবা সিদ্ধি নহয়। কিয় সিদ্ধি নহয়? যিটো মানুহে কৰিম বুলি ভাবে সেই কথাটোক লৈ এটা সৰু গল্প মই কৈ আছোঁ। যে মই একদিন প্ৰতিজ্ঞা কৰিলোঁ যে মই আজি ভাত নাখাওঁ। যে দানে দানে পে লিখা হে খানে ৱালে কা নাম। এই কথাটো যদি সঁচা হয় তেতিয়াহ'লে মই আজি ভাত নাখাওঁ। যদি মোৰ ভাগ্যত আছেও মই ভাত নাখাওঁ। তথাপি এই কথাটো লৈ মই কি কৰিলোঁ, মই বহুত দূৰে জংঘলত গুচি গ'লোঁ। এখন নদীৰ পাৰত ডাঙৰ প্ৰকাণ্ড গছ এডাল আছে। সেই গছজোপাৰ ওপৰত উঠিলোঁ। উঠি পেলাই ভাবি আছোঁ আজি মই ভাত নাখাওঁ, ভগৱানে মোক কিনকে খব মই চাম। ভগৱানৰ লগত জেদ কৰিলোঁ। কৰি গছজোপাৰ একদম ওপৰত উঠি পেলাই তাতে বহি আছোঁ। সেই সময়ত সিদিনাখন আৰু নদীত তাৰমানে পাৰত পিকনিক খোৱা মানুহ গৈছে। পিকনিক খাব যোৱা মানুহবিলাকে সেই গছৰ তলতে কি কৰিছে, একদম ভাত আঞ্জা বনাইছে ধুনীয়া কৰি। জংঘলৰ মাজত একদম চব বনোৱা ৰেডি। মই ওপৰত বহি গন্ধ পাই আছোঁ, চাই আছোঁ গোটেইখিনি। চালা কি দিন আহিলে, আজি ভাত মই নাখাওঁ বুলি ভাবিছোঁ, ভগৱানে মোক কিনকে খুৱাই চাম। ঠিক আছে, মই ইয়াৰ পৰা নুমনো, তাহঁতে খাওক। সেই বুলি ভাবি মই গছৰ পৰা নমা নাই। তলত ভাত আঞ্জা ৰেডি, একদম খাওঁ খাওঁ অৱস্থা, চবেই আৰু বাঢ়িব আৰু। সেই সময়তে কি কৰিলে, জংঘলৰ পৰা বাঘ ওলালে। যেতিয়া বাঘে গছজনী মাৰিলে, যিমানবিলাক পিকনিক খোৱা মানুহ আছিলে সেই সকলোবিলাকে তাৰ পৰা দৌৰিলে বহুত দূৰ একেলগে। তাৰপিছত কি হ'ল, কিছু টাইম মই চাই আছোঁ। তাৰপিছততো এটা বদমাছ অৰ্থাৎ উগ্ৰপন্থীৰ দল অৰ্থাৎ ডাকাইতৰ দল সেই ৰাস্তাইদি যাই আছে। যাই কিনে দেখা পাইছে যে ভাত আঞ্জা বনাই কিনে ৰেডি কৰি থৈ দিছে, কিন্তু খাওঁ মানুহ নাই সেই নদীৰ পাৰত। তেতিয়া কেইটামানে ভাবছে এই খাওঁ দে, আমি ভোকো লাগছে, জংঘলৰ মাজত আছোঁ, ইমান ধুনীয়া কৰি চব্জি মাছ মাংস কণী চব বনাইছে আৰু পিকনিকৰ কাৰণে। কিন্তু লগে লগে যিটো তাহাঁতৰ চৰ্দাৰ আছে অৰ্থাৎ কেপ্টেইন, সি কৈছে এই নাখাবি, এটি কোনোবাই ছাল কৰছে, ইয়াত বি সানি থৈছে, থৈ কিনে আমাক খাই মৰবাৰ কাৰণে এইখিনি কাম কৰছে। এটা কাম কৰ, ভালকৈ চা, ওচৰে পাজৰে কোনোবাই লোকে থাকবই থাকব। চৰ্দাৰে সিংকে কৈছে। কোৱাৰ পিছত সকলোৱে চাওঁতে চাওঁতে এই মোকতো দেখা পাইছে গাছৰ ওপৰত বহি আছোঁ। মোক কৈছে নুমবি না তই, নুমনিলে কিন্তু তোক উঠি যাই কোবাম, নুম ভালক ভালে। তাৰপিছত মই নুমছোঁ। নুমাৰ পিছত কৈছে এই ভাত আঞ্জা কিয় ৰান্ধছা, এতিয়া বি মিলাই থবাৰ থৈছা, থৈ কিনে বেলেগক খুৱাবাৰ কাৰণে, মৰাৰ কাৰণে তই এইগিলা কাম কৰছা, তই খাব লাগিব ভাত আঞ্জা। বোলো মই ভাত আঞ্জা নাখাওঁ, আজি মই অনাখন লৈছোঁ। আৰু তই ভাত আঞ্জা নাখা, ইয়াত বি সানি থৈছা, থৈ কিনে তই ভাত আঞ্জা নাখাৱ। বোলো নহয়, ইয়াতে বি সানা নাই। বোলো সানছা তই, খা ইয়াক, মই নাখাওঁ। ডাকাইতবিলাকে নেৰে, মোক কোবে কোবে মুখ মেলি ঠকনে হেঁচি হেঁচি খুৱাইছি, মই নাখাওঁ। এই গল্লা খুৱাইছি হেঁচি হেঁচি, এই মাংস খুৱাইছি হেঁচি হেঁচি, তাৰপিছত ভাত খুৱাইছি, মই নাখাওঁ, জবৰদস্তি খাবাই লাগিব। তই বি দি কিনে বনাইছা, তই খাব লাগিব। যেতিয়া খাওয়া দাওয়া হ'ল, কোবো খালোঁ, ভাতো খালোঁ, মাংসও খালোঁ, আঞ্জাও খালোঁ, লাঠিও খালোঁ, চৰো খালোঁ। তেতিয়া ডাকাইতবিলাকে কৈছে ইচোন নমল্লাক। বোলো মই তেতিয়া ক'লোঁ মই এনেকৈ আজি প্ৰতিজ্ঞা কৰিছিলোঁ ভাত নাখাওঁ বুলি, জংঘলত আহিলোঁ, আহি এনেকুৱা হ'ল। এতিয়া কথাটো হ'ল এনেকুৱা, আপুনি ভগৱানৰ লগত প্ৰতিজ্ঞা কৰিলে, যে জেদ কৰিলে যে মই আজি ভাত নাখাওঁ, ভগৱানে কিনকে খুৱাই, মোক ভাতো খোৱালে, চব খোৱালে, আৰু গলটিও খোৱালে, লাঠিও খোৱালে, চৰো খোৱালে, মাৰো খোৱালে। এতিয়া আপোনালোকে বিচাৰ কৰক, জেদ কৰাটো ভাল নে বেয়া। আপুনি জেদ কৰি ঈশ্বৰৰ লগত পাত্তা নাপাব কেতিয়াও। এই কাহানীৰ পৰা এইটোৱে এটা
উত্তৰ এইটো এটা প্ৰশ্নৰ উত্তৰ আপুনি জেদ কৰিব নালাগে কাৰো লগত সকলোৰ লগত মিলা প্ৰীতি কৰি চলিব লাগে যেনেকৈ চলাই আছে ঈশ্বৰে সেনেকৈ চলি থাকক ঠিক আছে মোৰ আজিলৈকে এই ভিডিঅ'টো বনালোঁ আৰু নেক্সট আৰু এনেকুৱা ভিডিঅ' বনাম যদি ভাল লাগে আপোনালোকৰ লাইক কৰিব শ্বেয়াৰ কৰিব এই ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ যিবিলাক নেক্সট ভিডিঅ' আহি আছে বা কথা আহি আছে কাহিনী আছে সেইবিলাক আপোনালোকে পাব